সকলোকে এডুফ্ৰী একাডেমীলৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম জীৱন প্ৰক্ৰিয়া, দশম শ্ৰেণীৰ এটি পাঠ। জীৱন প্ৰক্ৰিয়াৰ আমি এটা টপিক পঢ়িম, যিটো টপিকৰ পৰা তোমালোকৰ পৰীক্ষাত নিশ্চয়কৈ এটা হ'লেও এটা প্ৰশ্ন আহিবই। ত' জীৱন প্ৰক্ৰিয়া আমি টপিকটো আৰম্ভ কৰোঁ। টপিকটোৰ নাম হৈছে মানুহৰ পাচন নলীত মানুহৰ পাচন তন্ত্ৰটো কেনেকুৱা। পাচন তন্ত্ৰ। মই তোমালোকক একেবাৰে পৰীক্ষাৰ ভিউ পইণ্টৰ পৰা বুজাইছোঁ। আমি এতিয়া আমি ভাগকৈ পঢ়িম কথাখিনি, তেতিয়া মানে নিশ্চয়কৈ মনত ৰাখিবলৈ অকণমান সুবিধা হ'ব। প্ৰথমতে পঢ়িম পাচন তন্ত্ৰৰ দাঁত। আমি খানাটো খালোঁ, খাই আমাৰ মুখলৈ গ'ল। মুখত কি হ'ল? আমাৰ দাঁত আছে। দাঁতে কি হ'ব? আমাৰ চোবাই পিনি খাদ্যখিনি সৰু সৰু কৰিব। অৰ্থাৎ আমি দাঁতৰ কাম কি পালোঁ? খাদ্য চোবাই ক্ষুদ্ৰ কৰে, ক্ষুদ্ৰ কৰে। এতিয়া দাঁতৰ পৰা আমাৰ খানাখিনি ক'লৈ যাব? আমি খোৱা বস্তুখিনি মুখ গহ্বৰলৈ যাব। মুখ গহ্বৰত আমাৰ কিহে কাম কৰিব? আমাৰ মুখ গহ্বৰত কাম কৰিব জিভাই। জিভাই কি কাম কৰিব? আমাৰ মুখ গহ্বৰত খাদ্যখিনি যিহেতু সৰু সৰু হৈ গ'ল, তালৈ আমাৰ জিভাৰ দ্বাৰা তাত যি লালতী গ্ৰন্থিয়ে নিঃসৰণ কৰিব এটি উৎসেচক। লালতী গ্ৰন্থিয়ে কি নিঃসৰণ কৰিব? আমাৰ এইখিনি খাদ্য, সৰু সৰু খাদ্যখিনি আহিলে ইয়াত লালতী গ্ৰন্থিয়ে এটা উৎসেচক দিয়ে। কি উৎসেচক দিব? লালতী গ্ৰন্থিয়ে উৎসেচক দিলে। উৎসেচকটোৰ নাম লালতী এমাইলেজ। 1 নম্বৰ প্ৰশ্ন তোমালোকৰ MCQত আহিব, আৰু মই য'ত দাঁত দিম MCQ বুলি সেইটো লিখি থৈ দিবা। লালতীয়ে নিঃসৰণ কৰা উৎসেচকবিধৰ নাম কি? লালতী এমাইলেজ। এতিয়া মনলৈ প্ৰশ্ন আহিব, উৎসেচক মানেনো কি? উৎসেচক মানে হৈছে এনেবোৰ বায়'লজিকেল বস্তু, মানে জৈৱ অনুঘটক অথবা জৈৱিক পদাৰ্থ, যিয়ে আমাৰ হজম প্ৰক্ৰিয়াটো বা পাচন প্ৰক্ৰিয়াটো বা পৰিপুষ্টি প্ৰক্ৰিয়াটোত সহজ কৰি তোলে। সেইটোকে আমি কি বুলি কওঁ? উৎসেচক বুলি কওঁ। সেই পদাৰ্থবোৰক উৎসেচক বুলি কওঁ। তাৰে এবিধ উৎসেচক হৈছে লালতী এমাইলেজ। এই লালতী এমাইলেজবিধৰ কাম কি? ই আমাৰ শ্বেতসাৰ অংশক, খাদ্যৰ শ্বেতসাৰ অংশক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰে। মানে আমি কাৰ্বহাইড্ৰেট যিহেতু খাওঁ, সেইখিনি আমাৰ কি হয়? কাৰ্বহাইড্ৰেটখিনি আমাৰ ইয়াতে অকণমান পাৰ্শ্বীয়কৈ হজম হয়। তাৰপিছত আমি যে প্ৰথমতে পঢ়িছিলোঁ জিভাৰ কাম কি হ'ব? এতিয়া জিভাৰ কাম হ'ব লালতী এমাইলেজ যিটো ওলায়, সেইটো আমাৰ জিভাই খাদ্যৰ লগত মিহলাই দিয়ে, যাতে প্ৰতিটো অংশই লালতী এমাইলেজ সমানভাৱে পায়। ফলত আমাৰ কি হ'ব? শ্বেতসাৰ অংশ সৰল শ্ৰেণীলৈ ৰূপান্তৰ হ'ব। এতিয়া আমি কি পঢ়িলোঁ? দাঁতৰ কাম পঢ়িলোঁ, লালতী এমাইলেজৰ কথা পঢ়িলোঁ। কোনে নিঃসৰণ কৰিছিলে? লালতী গ্ৰন্থিয়ে। মনত ৰাখিবলৈ সহজ। তাৰপিছত আমি কি পঢ়িলোঁ? জিভাৰ কাম পঢ়িলোঁ। এই 3টা কথা আমি পঢ়িছোঁ, আজি লিখি থৈ দিবা। তাৰে লালতী এমাইলেজটো কিহে নিঃসৰণ কৰে? লালতী এমাইলেজটো আমাৰ নিঃসৰণ কৰে লালতী গ্ৰন্থিয়ে লালতী এমাইলেজ নিঃসৰণ কৰিব। এইটো আমাৰ MCQত আহিব। আজিলৈ তেনেহ'লে আহিছোঁ। ইয়াৰ পিছৰ টপিকটো তোমালোকক মই নেক্সট ক্লাছত বুজাই দিম।